নমস্কাৰ, মই দীপ বৰা। মোৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ চেনেলটোৰ নাম হৈছে দীপ বৰা 35। আজি আমি ভিডিঅ' বনাব ওলাইছোঁ আমি য'ত পুখুৰী সিঁচিম তাৰ ওচৰত আমাৰ প্ৰস্তুতি বা আহ্বান থিয়েটাৰৰ প্ৰস্তুতি বা ঘৰ আছে মানে শ্বুটিং য'ত কৰে সেয়া ওচৰত আমি পুখুৰী সিঁচিম আৰু প্ৰস্তুতি বা ক'ত থাকে, কেনেকৈ থাকে, ক'ত শ্বুটিং কৰে, কেতিয়া শ্বুটিং কৰে সেই সময়বোৰ মই আপোনালোকক কাইলৈ দেখাব চেষ্টা কৰিম আন এটা ভিডিঅ'ত। এতিয়া আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই মাছ মাৰিব আহি আছোঁ, এতিয়া মানে ওলাইছোঁ মাছ মাৰিব। মোৰ হাতত এটা বাল্টিং আৰু মই এখন গামোচা পিন্ধি আহি আছোঁ, এটা লং পেণ্ট লগাই। আৰু মোৰ লগৰবোৰ এনেকৈ আগত গৈ আছে, মই পিছৰ পৰা ভিডিঅ' বনাই গৈ আছোঁ। আপোনালোকক মই দেখাই আছোঁ সম্পূৰ্ণ ভিডিঅ'টো। আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো, কেনেকৈ মাছ ধৰোঁ, কি হয়। ফাইনেলি আমি আহি পুখুৰীৰ ওচৰ পাই গ'লোঁ। মাছ পাম নে নাপাম বাৰু পুখুৰীটোত। মাছ মাৰিব কেইজন মানুহ, 1, 2, 3, 4, 5, 7জন মানুহ আহিছোঁ আমি মাছ মাৰিবলৈ। এতিয়া সিঁচি লওঁ পুখুৰীটো, মাছ পাওঁ নে নাপাওঁ আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আপোনাক মই দেখাই আছোঁ কেনেকৈ মাছ পাওঁ, কি কৰোঁ। প্ৰথমতে আমি এতিয়া ভেটাটো দি ল'ব লাগিব। ৰাইজনে ভেটা দি আছে আৰু ভেটা নিদিয়াৰ আগতে মাছ ওলাইছে, সৰু সৰু মাছ দেখিব পাইছে আপোনালোকে। মই প্ৰথমবাৰ গুৱাহাটীত আহি মাছ ধৰিছোঁ, এনেকৈ মই মাছ ধৰি পোৱা নাই ক'তো। এইবাৰ প্ৰথমবাৰ গুৱাহাটীত আহিছোঁ। কিমান মাছ, চব গুড়া মাছবোৰ। ফিচাৰী ভেটা দি হৈ গ'ল, এতিয়া সিঁচি আছে পানী। কিবা হ'ল হ'বলা। দে খিচ, এটা বাজিল, দেৰি হ'ব নহ'লে এতিয়া সিঁচিব এতিয়া। বাৰু ময়ো সিঁচিম, মই দেখাম কেনেকৈ মই সিঁচিছোঁ। কিমান গুড়া মাছ, দেখিছে কিমান গুড়া মাছ আৰু কিমান ওলাই মই দেখাম সম্পূৰ্ণ ভিডিঅ'টো, আপোনালোকে চাই থাকক। পুখুৰীটো পানী বহুত সিঁচি আছে, এতিয়া দুজনে মাছ ধৰিছে। কিমান ধৰিব আৰু গুড়া মাছ। দুজনে মাছ বাচি তত পোৱা নাই। আমাৰ মাছ চাব কিমান মানুহ আহিছে। মাছ পাম নে নাপাম? ঠিক আছে দে। উপায় নাই আৰু বহি মোবাইলটো টিপি ভিডিঅ'কে বনাই আছোঁ আপোনালোকক দেখাবলৈ। আপোনালোকে চাই থাকক। ফাইনেলি আমাৰ বহুত কষ্ট মূৰত পানীটো শুকাই গ'ল, এতিয়া মাছ ধৰিব লাগে। ধৰ আগত। এইটো। উপায় নাই আৰু কি কৰিব, গুৱাহাটীত আহি পেলাই বোকা পানী লগাই মানে কি ভিডিঅ' বনাব লাগে। ভিডিঅ' বনাইছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। কিমান ডাঙৰ বৰালি ধৰি ল'লে। ইয়াতে পাব পাৰে মাছ। আমি ৰুম আহি পাই গ'লোহি, এতিয়া মাছখিনি ধুই আছোঁ। এতিয়া কিমান মাছ পাইছোঁ চাই থাকক। পুখুৰীটো দেখাত বহুত সৰু, কিন্তু মাছ 1ৰ পৰা 8লৈকে হ'ব পাৰে। কিমান কেজি হয় আপোনালোকে কমেণ্টত জনাবচোন। মাছখিনি বাৰু আপোনালোকক মই দেখাম গোটেইখিনি মাছ। আমাৰ নৱ দা, কাৰ্তিক দা দুইজনে মাছ ধৰি আছে এতিয়া, মানে মাছ বাচি আছে পানীত। ডাঙৰবোৰ জিৰণি দি থৈ দিছে, সৰুবোৰ ৰখাব, খাব ৰাতি। দুইজনে পুৰা মাছ ধোৱাত লাগি আছে। মোক কি কৰিম আৰু মোবাইলটো লৈ পেলাই ভিডিঅ' বনাই আছোঁ। এইকেইটা বৰালি নে ৰৌ মাছ মই ইমান এটা গম নাপাওঁ। আপোনালোকে কমেণ্ট কৰি জনাবচোন কি মাছ এইকেইটা, আৰু দেখাম কিমানখিনি মাছ পাওঁ, কিমান কেজি হয়।